সকলোকে দীপাৱলীৰ বহুত 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 শুভেচ্ছা আৰু দীপাৱলীৰ যিটো পোহৰ সেই পোহৰে যেন আপোনালোকৰ সকলোৰে জীৱনটো পোহৰাই তোলক যিখিনি আন্ধাৰ আছে যিখিনি দুখ আছে সেইখিনি ভগৱানে সম্পূৰ্ণৰূপে আঁতৰাই দিয়ক আৰু এটা নতুন জীৱন আৰম্ভ কৰক আৰু ভগৱানৰ আশীৰ্বাদ আৰু কৃপা দৃষ্টি আপোনালোকৰ ওপৰত সদায় বনাই ৰাখক বাকী সেয়াই সকলোৰে দৰে এইবাৰ মোৰ বিয়াৰ পিছত প্ৰথম Diwali first time so happy Diwali yeah মানুহজন নাই মানুহজন এটা অনুষ্ঠানলৈ গৈছে এখন অনুষ্ঠানলৈ গৈছে আহি আছে দেখে তো মই অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ মই মানে মোৰ আজি যিহেতু বিয়াৰ পিছত প্ৰথম দিৱালী তো মোৰ নিজৰ সপোন এটা আছিলে বিয়া হোৱাৰ পিছত নিজৰ ঘৰখন মই মায়ে যেনেকৈ দিৱালীৰ দিনা সজাই পৰাই তুলিছিলে যেনেকৈ ৰংগলী আঁকিছিল যেনেকৈ চাকি জ্বলাইছিলে মোৰ সপোন আছিলে আৰু ফাইনেলি আজি হ'লগৈ আৰু অকণমান দেখুৱাই দিওঁ বেক কেমেৰা নহয় জানো ঘৰটো অকণমান সজাইছোঁ মেবি অ'কে এইটো ৰিকুৱেষ্ট জইন ব্লাৰ হৈ আছে বৰ ভাল এটা আঁকিব নাজানো ৰংগলী বাট ট্ৰাই কৰিছোঁ মই আপোনাক আমাৰ মুখ্য দুৱাৰটো দেখুৱাওঁ আজি হোম টুৰ নহয় দেই একদম হোম টুৰ নেদেখুৱাওঁ জাষ্ট আমাৰ যিটো এনেকৈ আমি আমাৰ ঘৰে প্ৰৱেশ কৰোঁ কি অকণ অকণ সোমাইছে এইটো ঘৰ আমাৰ নেইবাৰ তো এইখন আমাৰ মুখ্য দুৱাৰ আৰু এয়া 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 তো বৰ্তমান মই মোৰ যিটো ড্ৰয়িং ৰুম ডাইনিং ৰুমটো ধুনীয়াকৈ সজাইছোঁ এয়া ৰংগলী বহুত সৰু সৰুকৈ বনাইছোঁ কাৰণ বৰ ডাঙৰ বনাবলৈ গ'লে বেছি বেয়া হ'ব সেইকাৰণে যিমানখিনি পাৰিছোঁ এয়া সেইটোৱে চিম্পলকৈ আৰু বাকী মই মোৰ আমাৰ যিটো ৰুমৰ বেলকনিৰ পৰা মই এয়া একচুৱেলি কি হয় চাকি জ্বলালোহেঁতেন কিন্তু ইয়াতে চাকি জ্বলালে ইমানেই বতাহ দিয়েগৈ যে চাকি জ্বলাবলৈ অকণমান দিগদাৰ হয় চাকিবোৰ নুমাই যায় চ' সেইকাৰণে যিহেতু আজিকালি ইমানেই আমাৰ আধুনিক প্ৰযুক্তি ইমান উন্নত হৈছে যে চাকি আজিকালি লাইটিঙত পোৱা যায় চ' তেনেকেই এটা সৰুকৈ ডেক'ৰেশ্যন কৰিছোঁ বাকী সকলো এয়া যিবোৰ আমাৰ বেলকনিবোৰ আছে সকলো ফালে এনেকৈ চাকি লাইটিং কৰি দিছোঁ আৰু ওপৰত টেৰেছত আমি অকণমান লাইটিং কৰিছোঁ চ' অকণ ওপৰলৈ যাওঁ বম ফুটাও নহয় জানো বৰ বিশেষ নাই